আগতে আহিলোঁ ৰাতিপুৱা মানে কি মাছ ল'ব আহিলোঁ মানে মাছ মানে অলপ দেৰি হ'ব মাছ এইফালে উলিয়াই আছে সাগৰৰ পৰা আনিলে মাছ অলৰেডি সাগৰৰ পৰা আনিলে নাৱত সেইটো চাওক মাছটো আহিলে এতিয়া মানে কি মাছটো জালৰ পৰা এৰাই আছে মানে নাওটো ফুটা হৈ গ'ল এইফালে বিৰাট ডাঙৰ মাছ এটাই মানে এইটো কাইটটো ফচাই দিলে মানে নাওটো ফুটা হৈ গ'ল এতিয়া নাওটো মানে কি ৱেল্ডিং কৰিবলগীয়া হৈ গৈছে মানে কিছুমান মানুহ লেডিং নাই ভাগি কিনি চাই আকৌ ক'ত ভাগি আছে ক'ত পকৰ ধুই আছে চাওক মানে ৰাতিপুৱা সেইটো কাৰণে আহিব মন নাযায় মানে ৰাতিপুৱা মানে মনটো ফ্ৰেছ হওক বুলি মানে সাগৰত আহোঁ এই পকৰ ধুই আছে মজাকৈ মানে যেনিবা আৰু বিন্দাল ধুই আছে পকৰ এতিয়া মানে নাও আৰু আহি আছে সাগৰৰ মাজত মানে এইটো নাওটো দেখাই দিয়ে নাওটো মানে কি মাছ মাৰি হৈ গ'ল গোটেই ৰাতি মাছ মাৰি কিনে এতিয়া নাওটো মানে ট্ৰেক্টৰটোৱে মানে টানি আনিব কালৈ এইবিলাক চাই হৈছোঁ মাছ খাই আছে এটা দুটা তিনিটা চাৰিটা এইবিলাক এটা আছে পিছফালে পাঁচটা তো মাছ উলিয়াই আছে মানে মাছবোৰ মানে সৰুবোৰ পেলাই দিয়ে ন ৰিজেক্ট মাছবোৰ মানে ৰখি আছে মানে এতিয়া পেলাই দিব এটি ঘপ ঘপ খাই দিব মানে সেইটো ৰখি আছে এইটো ৱেটিঙত আছে দেখিছিলে মানে কুকুৰকেইটা ৰাতিপুৱা আহি ইয়াত মানে পূৰা য়োগা কৰে চা পূৰা আৰাম লৈ আছে চা ইও পূৰা আৰাম লৈ আছে দে আৰাম কৰ দে ভাই আৰাম কৰ আৰাম কৰিছ দে আৰাম কৰ এইফালে মাছে মাছ কুকুৱাকে লৈ যাওঁ নেকি কেলা হয় নহয় আপুনি নিয়াটো এইটোহে আছিলে সেইদিনাখন অঁ বাচি দিবতো নাই ন ইয়াত এইফালে মাছে মাছ আছে এইফালে এইটো হ'ল কেঁকুৰা এনেকুৱা কেঁকুৰা দেখিছে আপোনালোকে চাওক প্লাষ্টিকৰ নিকা কেঁকুৰা খাবলৈ কেনেকুৱা খাবলৈ মজা পাবি লৈ যাওঁ নেকি পিছ দুটা লৈ যাওঁ নেকি লৈ যা আকৌ 20 টকামান দি তো এইফালে পূৰা মাছ মৰীয়াকেইটাই আছে মাছ খাবি নেকি এই কেঁকুৰাটো আপোনাৰ ৰাৱণৰ বংশ কেঁকুৰা হয় বিচিছদা ৰাৱণ বংশ কেঁকুৰা মানে 3টা মাথা আছে যে বম্মাই বৰ দিছিলে বুলি কোৱা হয় এই কেঁকুৰাজনীক অঁ গম পালে নাই অঁ সেইটো কাৰণে ইয়াত 3টা আছে মানে আমাৰ লোকেল অসমত মানে 3টা এনেকুৱা নাথাকে মানে গম পালে নাই 3টা মহাদেৱৰ ভক্ত বুলি কয় এই কেঁকুৰাজনী অঁ ইয়াৰ আপোনাৰ চিষ্টেমবিলাক চাব চেঞ্চৰ 3টা আছে নেকি চেঞ্চৰ 3টা প্লাছ চকুটো চাওক আপোনাৰ কিমান ডাঙৰ চকুটো কোনফালে আছে চকুটো এইটো এটাই আছে চকু এইটো কি চেঞ্চৰ নেকি এইটো কোলা কোলাকেইটা অঁ চেঞ্চৰ হয় অঁ আচ্ছা বহুত বস্তু আছে আপোনাৰ এইটো মতাই হ'ব নেকি এইটো সাগৰত গহৰি মাছ নে এইটো কি হয় মাৰি কণীটো নেকি এইটো কণীটো এইটো জীয়াই আছে অঁ মতা মানুহ এইটো বস্তু মতা কেঁকুৰা এইটো থাকে নেকি অঁ এইটো চুলে মানে বৰিকেইটা কেনেকৈ জোকা খাইছে দেখিছেনে অঁ আচ্ছা মালটো মালিচ কৰি দিম ৰ অলপ এয়া দেখিছেনে মালটো মালিচ কৰি দিম মজা পাইছে এইকেইটা নোম আকৌ অঁ আচ্ছা 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 লৈ যাবি লৈ যাওঁ নহ'লে এতিয়া য'ত মাছ দেখাই আছোঁ তাত বহুত দাম ক'লে মানে মাছ এক পিছত 50 টকা বুলি কৰিছে মানে আমাক বুৰ্বক পাইছে নে অকৰা পাইছে গম পোৱা নাই কাৰণ নাই এতিয়া গৰম মাছ লৈ আনিছোঁ সাগৰৰ পৰা গৰম মানে এতিয়া আমি আহক চাওঁ